নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন চাকৰি ভিডিঅ' লৈ আহিছোঁ যিটো আহিছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ৰিক্ৰুটমেণ্ট ইয়াত 694টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আছে ইয়াৰ এটা শৰ্ট নোটিফিকেশ্যন ওপেন হৈছে গোটেই নোটিফিকেশ্যনটো নাই সাবমিট ইয়াত অনলাইন এপ্লিকেশ্যন হ'ব আহকচোন আমি গোটেই ভিডিঅ'টো জানো ইয়াতনো ক'ত কেনেকুৱানো হৈছে শৰ্ট নোটিফিকেশ্যনটো এনো কি কিনো ইয়াত দিছে গোটেইখিনি জানো আমি ইয়াৰ এইটো হ'ল শৰ্ট নোটিফিকেশ্যন ইয়াৰ জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেট ইলেক্ট্ৰিচিয়ান গ্ৰেড 4 এইবিলাকৰ ভেকেন্সি আছে এইটো হ'ল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ৰিক্ৰুটমেণ্ট 2021 ডিৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী জুনিয়ৰ এছিষ্টেণ্ট HQ ইয়াত পোষ্ট আছে 46টা জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেট ইয়াত পোষ্ট আছে 99টা ইলেক্ট্ৰিচিয়ান প্লেণ্ট অপাৰেটৰ ইয়াত 11টা পোষ্ট আছে গ্ৰেড 4 পোষ্ট আছে 507টা আৰু ডিৰেক্টৰেট অফ ডেইৰী ডেভেলপমেণ্ট ইয়াত জুনিয়ৰ এছিষ্টেণ্ট HQ ইয়াত পোষ্ট আছে 15টা জুনিয়ৰ এছিষ্টেণ্ট সাবঅৰ্ডিনেটৰ আছে 16টা পোষ্ট ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া এনে হৈছে ইয়াত কেৱল এটা শৰ্ট নোটিফিকেশ্যন আৰম্ভ উলিয়াইছে যিটো আপোনালোকে গুৱাহাটী university.ac.in এইটো ৱেবছাইটত গৈ আপোনালোকে 15 মাৰ্চৰ আগত চাই ল'ব গোটেইখিনি বস্তু আৰু যদি বেছিকৈ জানিব ইচ্ছা কৰিছে আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে চাই ল'ব গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত guwahati.ac.in এইটো ৱেবছাইটত যাই আপোনালোকে চাই ল'ব ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনালোকে guwahati.ac.in এইটো ৱেবছাইটত যাব লাগিব গোটেইখিনি আপোনালোকে জানিব পাৰিব ইয়াত ষ্টাৰ্টিং ডেট 15/3/2021 বুলি দিছে ইয়াৰ লাষ্ট ডেট কোনো দিয়া নাই ইয়াৰ গোটেই এডভাৰটাইজমেণ্টৰ লিংকটো মই আপোনালোকৰ এটা নতুন ভিডিঅ' এটা বেলেগ যেতিয়া গোটেই এডভাৰটাইজমেণ্টৰ লিংকটো আহিব PDF-টো তেতিয়া আপোনালোকক মই এটা ভিডিঅ' ভালকৈ বনাই দি দিম আপোনালোকে সেইটোত চাই ল'ব আজি ভিডিঅ'টোত ইমানেই আছিল যদি আপোনালোকে চাই ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ইমানেই